নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি। এই ধৰণৰ বাতৰি নিউজ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি প্ৰথমটো খবৰ হৈছে বিধানসভাত দাখিল কৰিলে মন্ত্ৰী অজন্তা নেওগে বাজেটৰ গুৰুত্বপূৰ্ণ বিষয় হ'ল চৰকাৰী চাকৰি নথকা পৰিয়ালে নিযুক্তিৰ চেষ্টা। চৰকাৰী চাকৰি নথকা পৰিয়ালৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থীক দিয়া হ'ব অতিৰিক্ত 5 নম্বৰ। এই নম্বৰ দিয়া হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত। বাজেটৰ দ্বিতীয়টো খবৰ হৈছে যে অৰুণোদয় হ'ব পৰিচয় বৃদ্ধি। দুখন জিলাক অৰুণোদয়ৰ সৈতে ৰেচন কাৰ্ড সংলগ্ন কৰা হৈছে। সেই দুখন জিলা হৈছে চৰাইদেউ আৰু বিশ্বনাথ। এই দুখন জিলাত ৰেচন কাৰ্ড থকাসকলে পাব অৰুণোদয়ৰ আঁচনি। এয়া ঘোষণা কৰিছে আজি বাজেটৰ তৃতীয়টো খবৰ হৈছে যে আত্মসহায়ক গোটৰ মহিলাসকলক দিয়া হ'ব 10,000কৈ টকা। সকলো আত্মসহায়ক গোটৰ মহিলাক দিয়া হ'ব 10,000কৈ টকা। এই 10,000কৈ টকা দিয়া হ'ব আত্মসহায়ক গোটৰ মহিলাসকলক। বাজেটৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ শুভ আৰম্ভ। এই আঁচনিত ঋণ লোৱাৰ পিছত 5 বছৰৰ পিছত 60টা কিস্তিত উভতাইব লাগিব ঋণ। হিতাধিকাৰীৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু পৰামৰ্শও প্ৰদান কৰা হ'ব। এই আঁচনিত 1,010 কোটি টকা ব্যয় কৰা হ'ব বুলি সদনত বাজেট দাখিল কৰে মন্ত্ৰী অজন্তা নেওগে। বাজেটৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ প্ৰৱৰ্তন। 10 লাখ ছাত্ৰীক নামভৰ্তিৰ অনুদান দিয়া হ'ব। স্নাতকোত্তৰ পৰ্যায়লৈকে আগবঢ়োৱা হ'ব এই অনুদান। চৰকাৰী শিক্ষা অনুষ্ঠানত পঢ়া ছাত্ৰীয়ে পাব এই অনুদান। বিয়া হ'লে অন্তৰ্ভুক্ত নহ'ব এই আঁচনিত। একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীয়ে পাব 10,000 টকা। স্নাতক নামভৰ্তি কৰা ছাত্ৰীয়ে পাব 12,500 টকা আৰু স্নাতকোত্তৰ নামভৰ্তি কৰা ছাত্ৰীয়ে পাব 15,000কৈ টকা। এই টকা পাব চৰকাৰী স্কুলত নামভৰ্তি কৰাৰ পিছত।